আজি বতৰটো ডাৱৰীয়া বতৰত কিবা কিবি খাই থাকোঁ যেন লাগে নহয় জানো। মই আকৌ বুট খাই বৰ ভাল পাওঁ। ভাবিলোঁ বুট তিয়াই থোৱা আছে, বুট পিঁয়াজ নৰসিংহ পাত দি আজি বনাওঁ, আৰু লগতে কেঁচা জলকীয়া 3টাও লৈ ল'লোঁ। এয়া কেৰাহীত তেল গৰম কৰি তাত নৰসিংহ পাতখিনি দি দিলোঁ। সেইখিনি লেৰেলি যোৱাত পিঁয়াজখিনি দি ভালদৰে লৰাই ল'লোঁ। এয়া দেখিছেনে, পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাত মই সোৱাদ অনুযায়ী নিমখ হালধি দি জলকীয়া 3টা যে কাটি লৈছিলোঁ সেইকেইটাও দি ল'লোঁ। দি ভালদৰে লৰাই দিলোঁ। এয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ যোৱাত মই বুটখিনিও দি দিলোঁ। বুটখিনি দি আকৌ ভালদৰে লৰাই দিলোঁ। এয়া চাওকচোন, বুটখিনি সিজি বুটখিনিয়ে তেল এৰিবলৈ লৈছে। এয়া মোৰ বুট ৰেডি। এয়া মই এতিয়া গেছটো অফ কৰি দিলোঁ, আৰু লগতে মই 2খনমান ফটোও লগাই দিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। আপোনালোকে ডাৱৰীয়া বতৰত এনেকৈ জলকীয়া দি খাই চাবচোন, ইমান ভাল লাগে। মোৰ যে খুবেই